ভোলা জিলা সমিতির অধ্যক্ষ হিসাবে মুঠতে 13 জনীয়া পূর্ণাঙ্গ কমিটি গঠন হল। আর আজি দ্বিতীয় দিনা লামডিং রেল নগরী রেলওয়ে ইনস্টিটিউটত মুকলি সভা অনুষ্ঠিত হয়েছে আর সাংস্কৃতিক অনুষ্ঠানো চলি আছে। ইয়াত আমার নেপালী সংস্কৃতি সুরক্ষা পরিষদৰ সন্মানীয় অধ্যক্ষ শ্ৰীমান এল বি প্ৰধান ছাৰ তেখেতো আহিছে, তেখেতক আমি স্বাগতম জনাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানত অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীমান কৃষ্ণ ভোজেল ছাৰো মুখ্য অতিথি হিচাপে আহিছিলে আৰু জিলা সমিতিৰ প্ৰভাৰী গণো আহিছিলে আৰু সমগ্ৰ আমাৰ গোৰ্খালী আইমাসকলৰ লগতে লামডিং যিটো মিউনিচিপালিটি বোৰ্ডৰ চেয়াৰমেন শ্ৰীমতী স্বস্তিকা ৰাউত বাইদেউৰ লগতে সম্পূৰ্ণ আমাৰ আমন্ত্ৰিত অতিথিসকলে আহি আমাৰ এই মুকলি সভাটোক আৰু কষ্ট বৃদ্ধি কৰাত সহায় সহযোগ কৰাত আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু গোৰ্খা চাৰ্টিফিকেটৰ যিটো এই চেয়ারম্যান বাইদেউৰ পৰা যিটো প্ৰমাণ পত্ৰ তাত সি বিলংছ টু অৰ হি বিলংছ টু গোৰ্খা কমিউনিটি বাইদেউ এইটো আপুনি কাইলৈ লিখি দিব বুলি কওঁতে হ'ব বুলি কৈছে। আমি স্বস্তিকা বাইদেউক আমি ধন্যবাদ দিছোঁ এই মঞ্চত কৰাই। আজিৰ কাৰ্যসূচী কি আছে? আজিৰ কাৰ্যসূচী আছিলে মুকলি সভা, তাৰপিছত নেকি সাংস্কৃতিক অনুষ্ঠান আৰু ইতিমধ্যে 2-4 দিনত নতুন জিলা কমিটিৰ শপত গ্ৰহণ অনুষ্ঠানো হ'ব। মুখ্য অতিথি আমাৰ অতি আদৰণীয় সন্মানীয় অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তেওঁ আছিলে মুখ্য আমাৰ যি আজি অতিথি শ্ৰীমান কৃষ্ণ ভোজেল ছাৰ।